ইফালে চা আৰু মাৰ 1 ঘণ্টা বৰষুণত ভিজিছে চা 1 ঘণ্টা বাকি ভালতো তো মামা পেনশন থাকে কি বিধবা থাকে যে পেনশন পায় তেওঁলোকে কি এতিয়া অৰুণোদয় যোনে যে পেনশন পায় তেওঁলোকে এপ্লাই কৰিব পাৰিব যিবিলাকে পেনশন পায় সিহঁতে অট'মেটিক অৰুণোদয় পাই যায় আপোনালোকে আগত বৃদ্ধ পেনশন পাইছে নাই পোৱা এতিয়া আপোনালোকক বিধৱা মানুহখিনিক অৰুণোদয় দিবই লাগিব আপোনালোকে যদি পোৱা নাই মই ডিচিত কৈ যাম ডিচি অফিচত কালি গুচি লংকা যদি আপোনালোকৰ সমষ্টিৰ পৰা হৈ যাব তাৰমানে আমাৰ যে আহিছে হৈছে পেঞ্চন হোৱা নাই হ'ব এতিয়া যে তাত লিখা আছে পেঞ্চন পালে মানে চৰকাৰী চাকৰি এতিয়া নিয়মটো চৰকাৰী চাকৰি থকা ঘৰত দিয়া নাই কাৰণ অৰুণোদয়টো পেঞ্চন 2টা পেঞ্চন যে নিদিয়ে তথাপিতো মই চাম দিয়ক পিছত গ্ৰেড 4 কৰিছিল নেকি কি চাকৰি কৰিছে ভৱিষ্যতে মই চাই দিম দিয়ক গ্ৰেড 4 খিনিক যদি পাৰোঁ